নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। নিজৰ গাঁওখনত কিবা এক অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৰে মাজত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। তাতে আকৌ এইবাৰ আমাৰ গাঁৱত ৩ জুনৰ পৰা 10 জুনলৈকে উদযাপন কৰিলে চতুৰ্থতম শ্ৰীমদ ভাগৱত পাঠৰ। প্ৰায় 2 মাহজোৰা প্ৰস্তুতিৰ অন্তত শেষত আহি পালেহি সেই বিশেষ 7টা দিন। গাঁওখনৰ মূল প্ৰৱেশদ্বাৰৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ অৰ্থাৎ গোটেই গাঁওখনতে বন্তিৰ আলোকেৰে আলোকিত কৰা হ'ল। কি যে এক নান্দনিক দৃশ্য, ক'বলৈ ভাষা নাই। আচলতে 2টা দশকৰ পাছত আমাৰ যোৰহাট জিলাৰ দক্ষিণ দিশত অৱস্থিত কৰঙা কাটনি গাঁৱৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ল এই বিশেষ অনুষ্ঠানৰ। 7টা দিনতেই ভক্তৰ লানি নিচিকা ভিৰ, ভক্তিৰসত বুৰ যোৱা এক সুন্দৰ দৃশ্য। নামঘৰৰ চৌহদো ইমান আটকধুনীয়াকৈ সজ্জিত কৰা হৈছিল যে তাত কোনো ধৰণৰ খুঁত নাই। নামঘৰৰ বৰপুখুৰীত স্থাপন কৰা নাৰায়ণৰ অনন্ত সজ্জাৰ অপূৰ্ব শোভা, বাটচৰাত স্থাপন কৰা ভগৱানৰ দশাৱতাৰৰ দৃশ্যই সকলোকে মোহিত কৰিছিল। আৰু এটা বিশেষ কথা এই যে ইতিহাস সমৃদ্ধ এই বৰ্তিকা নামঘৰতে কৰঙা অঞ্চলত প্ৰথমবাৰৰ বাবে অবিৰত ভাগৱত পাঠৰ অনুষ্ঠিত কৰিছিল। এক কথাত ক'বলৈ গ'লে এই অনুষ্ঠানবোৰেহে গাঁৱৰ সকলো মানুহকে এক কৰি ৰখাত সহায় কৰিছে। কথাতেই কয় নহয়, ৰাইজে নখ জোকাৰিলে নৈ বৈ। অতিথি আপ্যায়নৰ ক্ষেত্ৰতো আমাৰ গাঁৱৰ মানুহখিনিয়ে কোনো ধৰণৰ হেমাহি কৰা নাই। সকলোৱে যিমান পাৰে সিমান কৰি গৈছে। চাহৰ লগত সকলোৰে প্ৰিয় পকা মিঠৈ আৰু পায়স, আৰু নিশাৰ ভাগলৈ সিধাৰো যোগাৰ কৰা হৈছিল। অৱশেষত 7 দিন 7 ৰাতিৰ অন্তত আহি পৰিল অতিশয় দুখ লগা মুহূৰ্তটি, ভাগৱত পাঠৰ সামৰণি। আৰু নিশালৈ পুলিবৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত হ'ল যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক নাটভাগী। আৰু আজিলৈ মোৰ এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।